গুড মৰ্নিং গাইজ, শীতৰে ভৰা অন্য এটা দিনলৈ আপোনালোকক সকলোকে স্বাগতম। এই ভিডিঅ'টো মই জানুৱাৰীৰ 16 তাৰিখে বনোৱা আৰু সেইদিনাখন আছিল মাঘ বিহু। আৰু এই মাঘ বিহুৰ দিনাখনেই মই এনেদৰে খাদ্যবস্তু বনায়ে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে এতিয়া এই ভিডিঅ'টোত চাওক। মাঘ বিহু উপলক্ষে গেছত ৰন্ধা বঢ়া নকৰি চৌকাত কৰিম বুলি ভাবিয়েই পিছফালৰ বাৰাণ্ডাখনত ইট কেইটামান দি পেলাই চৌকা এটা সাজি লৈ তাতেই ৰন্ধা বঢ়াখিনি কৰিবলৈ ল'লোঁ। এইবাৰ ভাবিছিলোঁ পথাৰতেই মাঘ বিহুটো পাতিম, পিছে বতৰে এইবাৰ মোক কণা বিধি খুৱালে। বতৰটো ডাৱৰীয়া হোৱাৰ বাবে বাৰাণ্ডাতে চৌকা এটা সাজি লৈ বনাবলগীয়া হ'ল। শীতৰ দিনত এইদৰে খৰিত ৰন্ধা বঢ়া কৰি বহুত ভালো লাগিছিল। মোৰ শৰীৰটো গৰমো হ'ল আৰু মোৰ ঠাণ্ডাও পলাল। ৰন্ধা বঢ়া কৰি উঠি অলপ পৰিষ্কাৰ হৈ লৈ এতিয়া মই খাবলৈ বহিলোঁ। আৰু আজিৰ খোৱা আইটেমত মাছৰ মুড়িঘণ্ট, মাংস, মিক্স চব্জি, কেপচিকামৰ বৰা, চিপছ আৰু প্ৰত্যেকজন অসমীয়াৰে প্ৰিয় খাদ্য, লগতে মূৰো, তিল সনা বেঙেনা পিটিকা। আৰু এইদৰে জাপ জোপকৈ খায়ে মাঘ বিহুটো পালন কৰিলোঁ। আজিৰ গোটেই ৰন্ধা বঢ়াৰ ৰেচিপিখিনি মই আপোনালোকৰ আগত দেখুৱাব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। সেইকাৰণে মই মাছৰ মুড়িঘণ্টটোৱে দেখুৱালোঁ। খোৱা লোৱাৰ পিছত সকলোতকৈ এই টান কাম বাচন ধোৱাটো, বিশেষকৈ ঠাণ্ডাৰ দিনত। ঠাণ্ডাও লাগে, বাচনখিনি নুধুলেও নহয়। কি কৰোঁ এতিয়া, উপায়ো নাই। এইদৰে বাচনখিনি ধুই মাক অলপ সহায় কৰি দিলোঁ। বাচনখিনি ধুই মেলি থাকোঁতেই মায়ে মোক কিবা এটা খাব দিম বুলি ক'লে, আৰু মই সন্মুখৰ বাৰাণ্ডাখনতে বহি এই মিঠা দৈখিনি খাবলৈ বহিলোঁ। আৰু এইদৰে মিঠা দৈখিনি খায়েই মই ভোগালীৰ দিনটো পাৰ কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকৰো এই ভোগালীৰ দিনটো ভালে ভালে পাৰ হৈ গ'ল। আজিলৈ আহিছোঁ, ধন্যবাদ।